মই শ্ৰী বিদ্যুৎ বিকাশ শইকীয়া পাইন্দোলা শিক্ষাখণ্ডৰ অন্তৰ্গত ডেকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ মই এজন সহকাৰী শিক্ষক। আমি ইতিমধ্যে বজাৰৰ ধাৰণা সম্পৰ্কে যথেষ্ট আলোচনা কৰিলোঁ। বজাৰনো কি, মুদ্ৰানো কি, বিনিময় প্ৰথানো কি, এই সম্পৰ্কে যথেষ্ট আলোচনা হৈ গৈছে। আজি আমি আলোচনা কৰিম বজাৰৰ প্ৰকাৰ সম্পৰ্কে। তোমালোকৰ সাধাৰণতে প্ৰায় এনেকুৱা হয় যে মা ভাত ৰান্ধিবলৈ গ'ল আৰু ভাত ৰান্ধি দেখিছে যে ঘৰত তেল এটুপিও নাই। মায়ে তৎক্ষণাত তোমাক ক'লে, যাচোন বোপাই সেই ওচৰৰ দোকানখনৰ পৰা তেল এটুপি লৈ আনগৈ। তোমালোকো যোৱা, তোমালোকে সেই তোমালোকৰ প্ৰয়োজনীয় বস্তুটো সেই ওচৰৰ দোকানখন বা বজাৰখনৰ পৰা সংগ্ৰহ কৰি আনা। এতিয়া তোমালোকৰ ঘৰৰ আশে পাশে নিশ্চয় এনেকুৱা ধৰণৰ বজাৰ বহে বা দোকান আছে যিবোৰ সপ্তাহটোৰ প্ৰায় সকলো দিনতেই খোলা থাকে, এটা নিৰ্দিষ্ট বন্ধ দিনক বাদ দি। সেই তেনেকুৱা বজাৰ বা দোকানবোৰ সাধাৰণতে কোৱা হয় দৈনিক বজাৰ। এই দৈনিক বজাৰবোৰ সাধাৰণতে মই পূৰ্বতে কোৱাৰ দৰে সপ্তাহৰ প্ৰায় 6টা দিনেই খোলা থাকে, মাত্ৰ এটা নিৰ্দিষ্ট বন্ধ দিনত সাধাৰণতে এই দোকান বা বজাৰবোৰ বন্ধ থাকে। সেয়েহে আমি এনেকুৱা বজাৰবোৰ বা দোকানবোৰৰ পৰা বস্তু সংগ্ৰহ কৰাত বৰ সুবিধা হয়। আমাৰ দৈনন্দিন জীৱনত যিবোৰ আমাৰ প্ৰয়োজনীয় বস্তু আমি সেই বজাৰ বা দোকানবোৰৰ পৰা অতি সহজতে আমি সংগ্ৰহ কৰিব পাৰোঁ। আৰু এটা কথা, এই দৈনিক বজাৰত যিবোৰ বস্তু থাকে, বস্তুবোৰৰ দাম কিন্তু নিৰ্দিষ্ট থাকে। দাম মানে কি তোমালোকে নিশ্চয় বুজিব পাৰিছা? দাম মানে হ'ল কিবা এটা বস্তু আমি কিনোতে আমি সেই বস্তুটো ক্ৰয় কৰাৰ বাবদ দোকানীক আমি যিটো মূল্য পৰিশোধ কৰোঁ, সেই মূল্যটোৱেই হ'ল সেই বস্তুটোৰ দাম। প্ৰকাৰ সম্পৰ্কে যদি আমি আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে তোমালোকে তোমালোকৰ অঞ্চলৰ আশে পাশে এনেকুৱা ধৰণৰ বজাৰ বহা নিশ্চয় দেখিছা, যিবোৰ বজাৰ সপ্তাহৰ যিকোনো এটা দিন বা 2টা দিনত বহে। সেয়েহে এনে বজাৰক সাপ্তাহিক বজাৰ বা অৰ্ধ সাপ্তাহিক বজাৰ বুলি কয়। এনেকুৱা ধৰণৰ বজাৰত সাধাৰণতে কৃষকসকলে ঘৰতেই উৎপাদন কৰা যিবোৰ সামগ্ৰী, শাক পাচলি, ফল মূল, বিভিন্ন স্থানীয়ভাৱে উৎপাদিত কাপোৰ, ঘৰচীয়া জীৱ জন্তু যেনে ধৰা হাঁহ, কুকুৰা, গৰু, ছাগলী, এনেকুৱা ধৰণৰ সামগ্ৰীবোৰ বিক্ৰী কৰে। সাপ্তাহিক বজাৰৰ এটা বৈশিষ্ট্য হৈছে ইয়াত যিবোৰ বস্তু বিক্ৰী কৰা হয় সেই বস্তুবোৰৰ দাম কিন্তু নিৰ্দিষ্ট নাথাকে। ঠিক সেইদৰে আমি যদি পৰৱৰ্তী পৰ্যায়ত চাবলৈ যাওঁ, বজাৰৰ অন্যতম এটা প্ৰকাৰ হৈছে পাইকাৰী বজাৰ। এতিয়া আমি যদি বজাৰৰ শৃংখলটো চাওঁ, তেতিয়াহ'লে আটাইতকৈ ওপৰত থাকে উৎপাদনকাৰী, তাৰ পৰৱৰ্তী পৰ্যায়ত থাকে পাইকাৰী ব্যৱসায়ীসকল, তাৰ পৰৱৰ্তী পৰ্যায়ত থাকে খুচুৰা ব্যৱসায়ীসকল আৰু আটাইতকৈ তলত থাকে গ্ৰাহকসকল। অৰ্থাৎ তোমালোকে দোকানৰ পৰা যিটো বস্তু কিনা, সেই বস্তুটো সেইখন দোকানতেই প্ৰস্তুত নহয়। উৎপাদনকাৰীৰ পৰা সেই বস্তুটো পাইকাৰী বিক্ৰেতাসকলে অধিক হাৰত কিনি আনে। সেয়েহে পাইকাৰী বজাৰত বস্তুৰ দাম কিছু কম হয়। পাইকাৰী বিক্ৰেতাই য'ত বস্তু বিক্ৰী কৰে তাক পাইকাৰী বজাৰ বুলি কয়, আৰু যি দামত বিক্ৰী কৰে তাকে পাইকাৰী দাম বুলি কয়। অৰ্থাৎ সেই পাইকাৰী বজাৰৰ পৰা বস্তু ক্ৰয় কৰে আমাৰ খুচুৰা ব্যৱসায়ীসকলে। খুচুৰা ব্যৱসায়ীসকলে কিছু কম দামতেই সেই বস্তুবোৰ পাইকাৰী বজাৰৰ পৰা ক্ৰয় কৰে আৰু গ্ৰাহকসকলক অধিক দামত বিক্ৰী কৰে। যিহেতু প্ৰতিজন ব্যৱসায়ীৰে এটাই লক্ষ্য হ'ল লাভ অৰ্জন। আমি পোনপটীয়াকৈ কেতিয়াও পাইকাৰী ব্যৱসায়ীৰ পৰা আমি বস্তু কিনিব নোৱাৰোঁ। আমাৰ যি প্ৰয়োজন, আমি সেই প্ৰয়োজনবোৰ আমি খুচুৰা ব্যৱসায়ীৰ পৰাহে আমি পূৰণ কৰিব পাৰোঁ। সেয়েহে খুচুৰা বিক্ৰেতাই য'ত বস্তু বিক্ৰী কৰে তাকে খুচুৰা বজাৰ বুলি কয়, আৰু যিটো দাম লয় সেয়া দাম হ'ল খুচুৰা দাম। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি বজাৰৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁ, আমি পাম ফেৰীৱালা বা হকাৰে চলোৱা বজাৰ। তোমালোকে নিশ্চয় ঘৰৰ আশে পাশে এনেকুৱা ধৰণৰ ফেৰীৱালা প্ৰায় দেখা, বা তোমালোকক হকাৰসকলে বাতৰি ঘৰে ঘৰে বিলোৱা তোমালোকে নিশ্চয় ছবি তোমালোকে দেখিছা। ফেৰীৱালা বা হকাৰসকলে কি কৰে, ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰে। আমি গ্ৰাহক হিচাপে আমি তেওঁলোকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই, তেওঁলোক আমাৰ ওচৰলৈ আহে বিক্ৰেতা হিচাপে, আৰু আমাৰ প্ৰয়োজনীয় বস্তুবোৰ আমি ঘৰতে বহি তেওঁলোকৰ পৰা ক্ৰয় কৰিব পাৰোঁ। আৰু এটা কথা, ফেৰীৱালা বা হকাৰে চলোৱা বজাৰত বস্তুৰ দাম কিন্তু নিৰ্দিষ্ট নহয়। এয়া হ'ল ফেৰীৱালা বা হকাৰে চলোৱা বজাৰৰ এটা বৈশিষ্ট্য। পৰৱৰ্তী পৰ্যায়ত আমি যদি চাবলৈ যাওঁ, আমি বজাৰ প্ৰকাৰ এটাৰ ভিতৰত পাম শ্বপিং মল, যিটো আমি সকলোৱে আজিকালি প্ৰায় দেখোৱেই।
তোমালোকে যদি নগৰবোৰলৈ যোৱা তেতিয়া বিশাল মেগামাৰ্টকে আদি কৰি বিভিন্ন ধৰণৰ শ্বপিং মলবিলাক দেখিবা। এই শ্বপিং মলবিলাকত আমাৰ যিবিলাক প্ৰয়োজনীয় বস্তু অতি সুন্দৰকৈ সজোৱা থাকে আৰু আমি সেই কাউণ্টাৰলৈ গৈ সেই সামগ্ৰীবোৰ নিজৰ পচন্দ অনুসৰি সংগ্ৰহ কৰিব লাগে। কেৱল সংগ্ৰহ কৰিলেই নহ'ব, তাত কেছ কাউণ্টাৰ এটা থাকে, বিল পৰিশোধ কৰা স্থান এডোখৰ থাকে। আমি তাত গৈ আমাৰ সেই বস্তুটো ক্ৰয় কৰাৰ বাবদ আমি তাৰ যিটো বিল আমি তাত পৰিশোধ কৰিব লাগিব। ঠিক সেইদৰে বজাৰৰ আন এটা প্ৰকাৰ হ'ল শ্বপিং কমপ্লেক্স। এইটো হ'ল এটা যথেষ্ট ডাঙৰ ঘৰ। এই ঘৰটোত বিভিন্ন ধৰণৰ দোকান থাকে আৰু দোকানবোৰৰ কিন্তু মালিকবোৰ বেলেগ বেলেগ। আৰু এই শ্বপিং কমপ্লেক্সবোৰত আমি যদি যাওঁ, আমাৰ সকলো ধৰণৰ প্ৰয়োজনীয় বস্তু আমি সেই কমপ্লেক্সবোৰৰ পৰাই আমি ক্ৰয় কৰিব পাৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি বজাৰৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিলোঁ। পোনপ্ৰথমে আমি দৈনিক বজাৰৰ বিষয়ে আলোচনা কৰিলোঁ, তাৰপাছত সাপ্তাহিক বা অৰ্ধ সাপ্তাহিক বজাৰৰ বিষয়ে আলোচনা কৰিলোঁ, তাৰপিছত পাইকাৰী বজাৰৰ কথা আলোচনা কৰিলোঁ, খুচুৰা বজাৰৰ কথা আলোচনা কৰিলোঁ, ফেৰীঅলা বা হকাৰে চলোৱা বজাৰৰ কথা আলোচনা কৰিলোঁ, শ্বপিং মলৰ কথা আলোচনা কৰিলোঁ, শ্বপিং কমপ্লেক্সৰ কথা আলোচনা কৰিলোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা তোমালোকে কিছু পৰিমাণে হ'লেও বজাৰৰ প্ৰকাৰ সম্পৰ্কে থুলমূল ধাৰণা এটা লাভ কৰিছা। যদি এতিয়াও ধাৰণা তোমালোকৰ স্পষ্ট হোৱা নাই, তেতিয়াহ'লে তোমালোকৰ পাঠ্যপুথিত এই বজাৰ প্ৰকাৰ সম্পৰ্কে যিবিলাক কথা দিয়া আছে, এইবিলাক তোমালোকে পঢ়ি তোমালোকৰ ধাৰণাটো স্পষ্ট কৰিবা বুলি মই আশা ৰাখিছোঁ। আৰু এই ভিডিঅ'টো ইমানতে মই শেষ কৰিছোঁ। ধন্যবাদ।